হয় দক এই নিউজ চিউজ বাদ দিয়ক এই দোকানখন ভালকে চলাওক চাহ কমল খালি তহঁতৰ হিংসাটো অলপ বেছি কিজানি মোৰ অলপ উন্নতি হওক তই চাহ আজি মই এনেকে আছো হে কাইলৈ যদি কোনোবা এটা নিউজ চেনেলৰ এডিটৰ ইন চিফ হিচাপত বহি যাম নহয় তেতিয়া গম পাবি কি হল আপোনাক মাৰিব লৈছিলে এনেকে দাদা মাৰিবলৈ নহয় ছাৰ মোহাৰিবলৈ আহিছিলো আকৌ মোহাৰিবলৈ আহিছে ব'লা বল বল আঠুকাৰ চাচোন কেনেকে কৈছে কি চাব লাগে অ এই শুই থকা মানুহক এটাক কৰ আঠুকাৰ আকৌ কেনেকে কৈছে হয় কি চাব লাগেনো বাৰে বাৰে কৈ আছে যে আঠুকাৰ সঁচাই সঁচাই মিছা কবলৈ কি আছে ইচ্ছাই কৈছে কাৰণেহে আঁঠুকাইছে নহলে যা তা কথাত আঁঠু ভাজ খোৱা ভেজাল মোৰ নহয় আঙুলি নমা মোৰ ডাং খাই থাকে আঠুকাৰ আঠুকাৰ না কি চাই আছ তই আঁঠুৱে চেণ্ডেলে মিলাই লৈছো মিলাই লৈছে আঠুকাৰ চেণ্ডেলৰ ওপৰত আঠুকাৰ নাটক বেছি ভালকে নাটক বেছি তা শান্তি পাইছে নাম ইয়াক ধৰাচোন ইয়াক লৈ পেলাই আহি থাকা এইটো ৰাস্তাত ৰাকেশক দেখিছিলা নেকি ৰাস্তাত মই ৰাকেশক চাবলৈ থানালৈ আহিছো নেকি ৰাস্তাত বাৰু ৰাকেশক দেখিছিল নেকি কোন ৰাকেশ মই আপোনালোকেতো চিনিও নাপাব বল কি হ'ল আপুনি ইয়াত বহিলে যে এতিয়াৰ পৰা ময়ে বহিব লাগিব চাগে অ কিহৰ দুখত এলচিৰ চাৰ্জটো ময়ে লৈছো আৰু দে কি ক'লে ছাৰক সুধি যা আপুনি বোলে এলচিৰ পৰা মোক নমাই দিছে হয়নে কোনে কৈছে তৰাবাই মানে এতিয়া ঘপককে ক'লে কথাটো দুখ লাগিছে বাৰু মোৰ হয় নেকি তৰামাই কওক ছাৰ মই বৰুৱাক এলচিৰ পৰা কেতিয়া নমালো অথনি ভাবিম বুলি কৈছিল যে আপুনি ভাবিম বুলিহে কৈছিলো নিজে নাটক লিখি নিজে এক্টিং কৰি থাকে দেই কি হ'ব বাৰু এইবিলাক কথা বাদ দিয়ক চুৱেটাৰ ধুই আনিছো মই